গুড মৰ্ণিং সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাতে ঘৰত কাম বন কৰি এয়া ওলাই আহিছোঁ মাহঁতৰ ওচৰলৈ আৰু এয়া মোৰ বসন্তীক লৈ পেলাই আহি গ'লোঁ আৰু এইফালে চাওক মাহঁতৰ ধুনীয়া ফুলখিনি মই দেখুৱাইছোঁ এবাৰ আগতেও দেখুৱাইছোঁ কিন্তু আকৌ দেখুৱাইছোঁ আপোনালোকক ফুলবোৰে মানুহৰ মনবোৰ সজীৱ কৰি তোলে এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আছে গোলাপ আৰু এফালে ইন্দ্ৰমালতী আৰু মাহঁতে দিয়া শাক দিছিলে যে কালি শাকৰ আঞ্জা বনাইছিলোঁ এয়া চাওক মাহঁতে কৰা শাক সিফালে আছে লফা সিফালে প্লাই আৰু সেই তাৰ পিছফালে সেয়া চুকা আৰু এইখিনি পালেং ধনিয়া এনেকৈ আৰু এইবোৰ ফুলিবলৈ লৈছে আৰু এতিয়া বলক ভিতৰলৈ মই এপাক সোমালোঁ কালি বনোৱা দুই এটা বস্তু মাহঁতলৈও লৈ আহিছিলোঁ সেয়া দিলোঁহি আৰু পাপায়ে কি কৰিছে চাওঁ দেই এতিয়া আপোনালোককো দেখুৱাইছোঁ কি কৰিছ চাহ পানী বনাইছোঁ স্পেচিয়েল জীয়ৰী আহিছে বুলি একদম স্পেচিয়েল চাহ বনাইছে পাপাকে ইফালে বাৰী কল নেহিয়া জাহাজী কল পকিছে পকা নাই কেঁচা আৰু কি কৰিছে চচ পিঠা বনাইছোঁ কাটিছোঁ মায়ে চচ পিঠা বনালে এইটো এটা মোলে এটা নিজলে এইটো দেই গ'ল যে আৰু সেয়া মই বনোৱা নিমকি আৰু ইয়াতে চিৰা ভজা আৰু ইয়াত মাটি দাইল বনাইছিলোঁ ফ্লাক্সতে উঠাই লৈ আহিলোঁ আৰু লগত আনিছোঁ এটা বস্তু আপোনালোকক দেখুৱাম তাৰ পৰা কি বনাওঁ অন্য এটি ভিডিঅ'ত ইয়াৰ ৰেচিপিটো মই শ্বেয়াৰ কৰিম আজি নিদিওঁ এইটো দুপৰীয়া ঘৰত এইখিনি পকা মিঠৈখিনি বনোৱাৰ পিছতে মাৰ লগত ভাতত অকণমান সহায় কৰি দিলোঁ আৰু কচু কেইডালমান ঘৰৰ পৰা লৈ গৈছিলোঁ সেইকেইডাল বনালে মায়ে লৰালৰিকৈ মই বাকী যোগাৰখিনি কৰি দিলোঁ এই আজি গধূলি আমাৰ ৰাজহুৱা ভোজ হ'ব সেইখিনি ক'ত হ'ব গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ এয়া চাওক ভাত খাই উঠি এয়া ওলাই আহিছোঁ ভোজৰ থলীলৈ চাইছোঁহি কি ক'ত হৈ আছে লাগিছানে এইবাৰ এইফালে বনাব নি খোৱাটো বঢ়িয়া ইয়াত খোৱা বনোৱা জেগা এজন কুক বঢ়িয়া আপোনাৰ ঘৰৰ পৰা এতিয়া ভালেই হৈছে এতিয়া ছাপ্লাই পানীৰ ওচৰতে হৈছে কাৰেণ্টটো আহিছে আগতে সদায় গগৈদাৰ ঘৰৰ পৰা আহে এইফালে আমাৰ মেজিৰ যোগাৰ চলি আছে ইয়াত ডাঙৰ ডাঙৰ কুণ্ডা জ্বলিয়ে আছে আৰু এইফালে খানাৰ কাৰণে বস্তু ৰেডি কৰি আছে হয়নে নহৰু আদা কাটিলে পাচলি টেঙা আঞ্জা জাতিলাও বিলাহী মাছ আৰু কি ওলাই মাটন আছে সেইখিনি ধোৱা নাই চাগে এয়া আয়োজন চলি আছে আহিছোঁ এতিয়া 4টা বজাত সেইখিনি কাটা কুটা কৰিছে এতিয়া পাইছেনে উৰুকা বিহুৰ তলিত আমি এতিয়া আহি পালোহি এয়া ছোৱালী ইফালে ডাঙৰ ডাঙৰ কুণ্ডাবোৰ দি থৈছে জুই ধুনীয়াকৈ জ্বলি আছে সেয়া ৰাতিপুৱাৰ কাৰণে মেজি ৰেডি হৈ আছে এইফালে লটাৰীৰ কাৰণে বস্তু আহি গ'ল আজিকালি 4জনীয়া ফেমিলিহে 6জনীয়া কমেই থাকে গেষ্টৰ কাৰণেও ন বঢ়িয়া আমাৰ লটাৰী দিনে এয়া বস্তুবোৰ সজালে তাৰপিছত আমি ঘৰলৈ গ'লোঁ অকণমান সময়ৰ কাৰণে কাপোৰ কানি সলাই আহিলোঁগৈ চাহ তাহ খাই পেলাই আহি গ'লোঁ এয়া সন্ধ্যা লাগি ভাগিলে তাৰপিছত এতিয়া গোটেই ওচৰৰ মানুহখিনি গোট খাইছেহি ইফালে খানা বনি আছে এই বোলো মুখবোৰ অকণমান লৈ থওঁ এয়া নতুন বোৱাৰী আমাৰ হাউচি আৰম্ভ হ'ব এতিয়া মাছ মাংসখিনিহে হৈ আছে কালিয়ে মেজৰ চৰাই চেল হৈ আছে হাউচি হ'লে নি টিকেট দিয়া
টিকেট 20 টকা, ফুল টিকেট 50 টকা। অঁ নহয় নহয়, সদায় হাফ টিকেট ফুল টিকেট থাকে। এফালে লটাৰী লটৰীত 5 টকাহে বহাইছে, হাউচিত একোৱে বহোৱা নাই। হাউচি ফাইনেল কল। আৰু কাৰোবাক টিকেট লাগে নেকি? আমি আৰম্ভ কৰিছো দেই। প্ৰথম লাইন কুইক 5 সব 60 টকাকে পাব। আহিলে আৰু এগৰাকী ফুল হাউচ আহি আছে। ছেকেণ্ড ফুল হাউচ এই আৰম্ভ কৰিব লৈছো। অঁ যোৱাবাৰ মোৰ পাৰ্টিটো আছে নহয়, যি ফুল হাউচ পায় সিটো কাইলৈ পাৰ্টি দিবই। হৈ যাব। প্ৰাইজ পোৱা জানো খালে ক'বলৈ গ'লে তেলটো মিঠাতেলটো থাকিলে আৰু দেই। অঁ নহ'ব দে এনেকে আৰম্ভ কৰিছো। প্ৰথম গুটি ওলাইছে দেই। আচ্ছা, মোৰ মাতটো জোৰকে নিশ্চয় বহি থাকিব, সেইকাৰণে লাহে লাহে কম। আপোনালোকে সব নিৰ্দিষ্টকে শুনিব দেই, নিৰ্দিষ্টকে শুনিব। একদম কাণ পাতি শুনিব দেই। আৰু নিৰ্দিষ্টকে চাই পেলাই বস্তুটো কাটি নেপেলাব, গোল কৰি দিব প্ৰায় দেই। তো প্ৰথম সংখ্যাটো চবকে গোল আমাৰ ইয়াত মিলাবলৈ অসুবিধা হয়। নেক্সট নম্বৰ কামিং আউট অফ দ্য কেজ 6 and 5 65 জাম্পিং গতি। অঁ কুইক 5 নিলে 60 টকা পালে ন। কুইক 5 বাবা মিডল নিলে। আচ্ছা, যিজনে ফাৰ্ষ্ট ফুল হাউচ খেলিব পাৰিব, ফাৰ্ষ্ট ফুল হাউচ জিকিব, তেওঁ ছেকেণ্ড ফুল হাউচৰ কাৰণে খেলিব নোৱাৰে দেই। বটম লাইন দুইটা নিলে, দেখিছানে? ইনাৰজন এফালে ঘূৰি দিব লাগে। এইজন হ'ল উইনাৰ, হ'বলগীয়া দৰা। আৰু কাইলৈ আমাক দিবলগীয়া পাৰ্টিৰ মানুহজন। পাহৰিয়ে গৈছে। জিলেলে গাই দিয়ক আকৌ। ফুল হাউচ লৈ গ'ল খিচিৰি। কাৰণে থাকি গ'ল। এফালে এতিয়া আমাৰ হাউচে চলি আছে, চব একদম ব্যস্ত। হাউচত মই এবাৰ খেলিলো। এইটো চাওঁ দাঙি নিদিবি, ইয়াক দাঙিব নালাগে নহয়। 8 and 7 87 Go to heaven. It's a single number 7. যোৱাবাৰ 7 নোলালে। ভাইটিটা বেলেগ চিৰিয়াছলি খেলিছে দেই। Next number coming out of the case 3 and 4 34 এইখিনি আহিব নোৱাৰিবি দেই। আহা টপ লাইন টপ লাইন গ'ল দেই। টপ লাইন গৈছে, কুইক 5 গৈছে, বাকী চব আছে। মৰিয়া আপোনালোকে নিজৰ সিটখন এফালে ঘূৰি দিয়া। এইটো কৰ্ণাৰ পাইছে। তো মই এই 70 rupees দি আছো। Yes, 70 rupees. বটম লাইন নিছে বাবুৱে। কৰ্ণাৰ বটম লাইন দুইটা কাটিছে। ফুল হাউচ আছে, ফাৰ্ষ্ট ফুল হাউচ আৰু সেকেন্ড ফুল হাউচ। কমটো 100 টকা, পিছৰটো 60 টকা। জিলেলে ফুল হাউচটো নিলেলে। সব খিচিৰি পাৰ্টি। কাইলে খিচিৰি পাৰ্টি হয়। এতিয়া টিকেট ভাল দিলো। হনুমান ই আকৌ নিলে। দুবাৰ নিছে দেই। আমাৰ নাচিবও লাগে। নাচ আকৌ 50টা টিকেট হ'ব। কাইলৈ 20 টকাকে টিকেট হ'ব, মাত্ৰ 50টা টিকেট। যাক লাগে সোনকালে আহি টিকেট ল'ব লাগিব। মই সোনকালে যাম।
টিকেট ল'বলৈ মই সোনকালে আহি যাম Guys, it's me. নিমিত Who channel subscribe কৰিব দা Cuber Bortik. চাব দেই কিউবাৰ Descriptionত লিংকটো দি দিব. অ'কে দি দিম দেই আপোনালোকে চাব Guys, the Cuber Bortik চেনেলটো আৰু নবনিতাস দৰ্পণ চেনেলটো দুইটা সাবস্ক্ৰাইব কৰিব ভিডিঅ' কেইটা লাইক কৰিব আৰু বাকি ক'বলৈ একো নাই আপুনি নিজে কৰি দিব এতিয়াই কৰক এতিয়া গৈ নহ'লে পাহৰি থাকিব ন কিন্তু সৰু ডাঙৰ মিলাই প্ৰায় 20টা প্ৰাইজ আছে এয়া লটাৰী টিকেটৰ কাৰণে চলি আছে আয়োজন এতিয়া লটাৰী হ'ব বৰ্তিকে কেইটা হৈছে দুটা আৰু দেই কাৰোবাৰ আপত্তি আছে যদি কওক পাক ঘূৰাইছো কাপোৰ মেলা ক্লিপ পাইছে 1 and 5 50 15 কোনে পাইছে খুচি কাইলৈ পৰা কাপোৰ কিনি মেলি থাকিব দেই কাপোৰ মেলা ক্লিপ পূৰ্ণ তাৰ চবৰে চকু চেকনিলে চবৰে চকু লমি আছে ইয়াত অ' মাই গড এখন পৰি চেকনি গ'ল আৰু দে কাৰ ঘৰলে নাজানো 22 কোনে লৈছে 22 জোনাক নেক্সট প্ৰাইজ বটল ক্লিনাৰ আৰু বাবুলে যাব আহিলে 66 ময়ে পাই মই ভাবি থৈছো ন বাবুৰ পাব বুলি পাই গ'ল এতিয়া টয়লেট কোনে চাফা কৰিব মোৰ নামটো নোলালে হৈছে আৰু 51 নহয় ৰাজ গোস্বামী টয়লেট চাফা লৈ যাম নেকি আহক আপোনাক অনুৰোধ কৰিছো এই প্ৰাইজটো তেখেতক দিবলৈ গাদ্দাৰি কৰিছে দেই মই এইবোৰ কাম কৰিব নোৱাৰো এই গিফ্টটো আমাৰ ফালৰ পৰা আচ্ছা দুটা টাইক ভিডিঅ' বঢ়িয়া বেগ এটা লাগিব সিহঁতক এতিয়া 3টামান বা 4টামান আপোনাকৰ চেকৰি দুটা বটল এডভান্সত লিখো দেই তো দুটা ফটো হ'ব দেই বঢ়িয়া এইফালে চাই দিয়ক ফটো ৰাইজসকল শুনক বৰ ডাঙৰ বিপদ হ'ল ষ্টিল উলটো থাকিলে ভীম বাৰটো থাকিলে এতিয়া এনেকে কৰি থাকিব লাগিব মই দিওঁতে এইটো এক্সাৰচাইজ কৰি দিলোঁ লাহেকে এইফালে আছে নে ফটো থেংক ইউ দিয়ক আকৌ বঢ়িয়া আচ্ছা নিনজা নেকি বোলা ও নিনজা ফটো ইফালে বঢ়িয়া একেলগে আমাৰ ইয়াত এইবাৰ প্ৰথম আমি একেলগে লটাৰী টিকেট লটাৰী হৈ গ'ল তাৰপিছত এতিয়া খানাৰ পৰ্ব চলিছে ফাৰ্ষ্ট বেচ বহিছে মুড়ি ঘণ্ট কি আছে মাছ অকণ খা তই নাখাও খাইছা নাই কোনেও মাছ নাখাও এইটো এটা বেচ আন্ধাৰ হৈ গৈছে এতিয়া মাছ
মাছৰ আঞ্জা, বেঙেনা ফ্ৰাই, চালাড, মাংস বঢ়িয়া গোন্ধাইছে দেই। আৰু এইটো হ'ল এটা আইটেম, লাষ্টত লগত পানী আছেই। বেঙেনা চবে পালেনে? বেঙেনা ফ্ৰাই চবে পালেনে? আৰু ৱেইটিঙত আছে এইসকল খানা খাবৰ কাৰণে ৱেইটিঙত আছে। বৌ আহিলে এই অথনি দিছিলে। বাই বাই। খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ধুনীয়াকৈ বৰষুণ পৰিবলৈ লৈছে। মাজতে অকণমান পৰিছিলে, সেইকণ সময়ত আমি খেলিলোঁ, চাহ খালোঁ আৰু এতিয়া জুইৰ ওচৰত এতিয়া সকলো বহি আছোঁ। আৰু এইফালে কাৰিকৰক নিবলৈ টেম্পু আহি পাই গ'লহি। 11টা বাজি গ'ল। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম পুৱা এটি নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব নৱনীতাস দৰ্পণ। ধন্যবাদ। টাটা, গুড নাইট।